তেতিয়া মানে ক'লে আজি যে আপোনালোক মোক কথা বতাই দিব সেইটো কাৰণে মানে বহুত মানে উৎসাহ হৈছিলোঁ মই আৰু ফাইনেলি বস্তু মানে আজি হয় দাদা হয় মই স্ক্ৰিপ্ট লিখি আছো কি আছিলে ক দাদা কিবা এটা যে এটা চান্স দিয়ে ভাল লাগিলে আৰু কিবা এটা আপোনাৰ আশীৰ্বাদত হয় দাদা ক'ত থাকো মই ভাড়া চালিত থাকোঁ দাদা আপোনালোক কথা পাতি কিবা ভয় ভয় লাগি আছে অকণমান মই মানুহে কোনে ভয় ক আপুনি কেতিয়ামান থাকিব মানে গ'লে মানে সোমাব নিদিয়ে দেখোন আমাক কোনে সোমাব নিদিয়ে চিকিউৰিটিয়ে কয় কি এতিয়া দাদা ব্যস্ত আছে সোমাব নালাগে মানে বহুত দিন গ'লো 10-15 দিন গৈছোঁ কিন্তু আজি মই থাকিম গেটত আজি মেছেজ এটা কৰিবি খালি মানে মোৰ বুকুখনত যিটো ধপধপনি হৈ আছে না মানে মই নিজে ফিল কৰিছোঁ মই কিমান মানে ভাল পাওঁ জুবিন দাক হেল্ল' মাইক টেষ্টিং আশা কৰোঁ সকলোৱে ভালে আছে পোনপ্ৰথমতে আজি আপোনালোকে নিশ্চয় ইণ্ট্ৰ' পাৰ্টটো দেখি কিনে আপোনালোকৰ বহুত বেছি চখ হৈ গৈছে যি তেতিয়া মানে কি কৰিলে আজি জুবিন দাৰ লগত প্ৰেংক কল বহুতে নিশ্চয় আচৰিত হ'ব বা বহুতে লাষ্টকলৈও মানে স্কিপ কৰি কিনে চাই এনেকুৱা ধৰণৰ প্ৰেংক কলত এতিয়া ঘটনাটো আপোনালোকক কওঁ মই আজি 1 বছৰ আগত মই এটা প্ৰেংক কল কৰিছিলোঁ আৰু সেই প্ৰেংক কলটো মানে মই নৰ্মেলি কি কৰোঁ এজন চেলিব্ৰিটিৰ লগত প্ৰেংক কল কৰা যায় কিন্তু প্ৰত্যেকটা বছৰত এটা প্ৰেংক মই মোৰ নিজৰ বন্ধুৰ লগত কৰোঁ যেনেকৈ ইয়াৰ আগত মই ৰূপম দাৰ লগত কৰিছিলোঁ আমাৰ জুনিয়ৰ জুবিন মাধৱ যে আছে জুবিন দাৰ মাত ধুনীয়াকৈ উলিয়াব পাৰে সি মিমিক্ৰি কৰে তো তাৰ লগত লগ লাগি কিনে মই কি কৰিছিলোঁ আমাৰ ৰূপম দাৰ লগত এটা প্ৰেংক কৰিছিলোঁ জুবিন দা হৈ তাক কথা পাতিব দিছিলোঁ আৰু সি ইমানে বেল বনি গৈছিল গোটেই মানে এক ঘণ্টাটো সি বিশ্বাসে কৰা নাই যে সি বেলেগৰ লগত কথা পাতি আছে জুবিন দাৰ নিচিনা লাগিছিল চ' ঠিক তেনেকৈ আজি এতিয়া বৰ্তমান ঠাইত বহি লৈছোঁ মানে জুবিন দাৰ ভক্তটো চব জুবিন দাক বহুতে ভাল পায় কিন্তু তাৰ মাজত 2 এজন একদম পাগল ফেন আছে তো পাগল ফেন বিচৰাটো বহুত বেছি টান আমাৰ বাইহাটা চাৰিআলিৰ মই একেলগে পঢ়িছিলোঁ গেটু একাডেমীত ঋষিকেশ আছে তাক মই ফোন কৰিছোঁ সি বাইহাটা চাৰিআলিৰ পৰা আমাৰ ঘৰলৈকে আহিছে জুবিন দা বুলি কথা পাতিবৰ কাৰণে তাক মই এতিয়াও মানে কৈ থৈ দিছোঁ যে জুবিন দাৰ কথা পাতিম আজি 1 বছৰ আগৰ পৰাই মানে মেনেজাৰ দাদাজনৰ লগত কথা পাতি থোৱা আছে তই জাষ্ট আমি ধুনীয়াকৈ কথা পাতিম সি এনেকুৱা এক্সাইটেড মানুহটো আপোনালোকে মানে মোৰ নিজৰ ভয় লাগিছে যদি পিছত মই ক'ম সি কি বা মোক ৰিয়েকশ্যন কৰে মানে কেছটো বুজি পাইছে নে কি হয় এতিয়া অলপ টাইম ৰখো সি আহি লওক তাৰপিছত আমি কেমেৰা অন কৰিম many minutes later বাকী আমাৰ লগত এইফালে ঋষিকেশ ভাই আহি পালে মানে আমাৰ বাইহাটা চাৰিআলি হৈ একেলগে পঢ়িছিলোঁ বাকী ভাই আজি তোৰ কেনেকুৱা লাগি আছে মই একবাৰ এটা সৰুকৈ মানে বহুত মানে উৎসাহ হৈছে মই বস্তুটো তেখেতৰ মানে মাতটো শুনিবৰ কাৰণে মেইনলি দিলছে ভাল পাওঁ ন পুৰা মানে জোচত আছোঁ মানে মই ৰিয়েল ফেনকেইটাই সেই বস্তুটো আজি গম পাব আৰু এইটো মাইক চাইড কৰি দিছোঁ কাৰণ কথা পাতিব লাগিব আৰু মই এইটো ৰেকৰ্ড কৰিম যদি ভাল ৰেছপঞ্চ আহে আৰু ইমান বেছি আমি আশা নকৰোঁ যে বহুত বেছি কথা পাতিব পাৰিম 1 মিনিটো আমাৰ কাৰণে যথেষ্ট যদি কথা পাতিব পাৰোঁ বাকী এতিয়া চাওঁ ফোনটো কৰোঁ তই যি কথা পাতিবি মই অলপমান জাষ্ট প্ৰথমতে কথা পাতিম বাকী অলপ ঠিক ঠাক আছে না মানুহটো ফোনটো লগাই চাওঁ হেল্ল' অঁ জুবিন দা কৈ আছে নেকি মই জুবিনে কৈছোঁ অঁ দাদা মই ৰঙিয়াৰ পৰা কৈ আছোঁ মই ৰঙিয়াৰ পৰা কৈ আছোঁ দাদা মই ধেতিমান কলিতাই ক'লোঁ কি কৰ তই দাদা মই পঢ়ি আছোঁ মানে বৰ্তমান আপোনাৰ বহুত ডাঙৰ ফেন মানে আপোনাক মানে ফোন নাম্বাৰটো মই শেষৰ দুটা কৈছিলোঁ সেইকাৰণে দাদাই আপোনাৰ পাৰ্চনেল নাম্বাৰটো দিলে মানে মোক আচ্ছা মানে মোৰ লগত এজন মোৰ লগৰ আছে সি আপোনাৰ বহুত বেছি ভাল পায় সি মানে এক্টিং কৰে কিন্তু এতিয়ালৈকে ক'তো মানে সেনেকৈ সেই কৰা নাই আৰু ট্ৰাই কৰা নাই আচ্ছা মোৰ লগত আছে দাদা আপুনি অনুসৰণটো কৰিব নালাগে দেই হা অনুসৰণটো কৰিব নালাগে অঁ ন মানে সি এক্টিং কৰে বিভিন্ন মানে নাটক চাটকত কৰে আৰু আচ্ছা মোৰ লগত আছে আপুনি ঠিকে আছে কওক দাদা নমস্কাৰ দাদা ভালে আছে আপুনি ভালে আছোঁ বাকী আপোনাৰ এনেকৈ যে মাতটো শুনিব মানে মোৰ বিশ্বাস হোৱা নাই দাদা আচ্ছা তেতিয়ামান মই মানে বৰ্তমান দাদা পঢ়ি আছোঁ বাৰু লগতে এইবিলাক জড়িত আছোঁ বোলে এক্টিং এইবিলাক কিবা কিবি লাইনত জড়িত আছোঁ আচ্ছা তেতিয়া মানে ক'লে আজি যে আপোনালোক মোক কথা বতাই দিব সেইটো কাৰণে মানে বহুত মানে উৎসাহ হৈছিলোঁ মই আৰু ফাইনেলি বস্তু মানে আজি হয় দাদা হয় মই স্ক্ৰিপ্ট লিখি আছোঁ কি আছিলে ক দাদা কিবা এটা যে এটা চান্স দিয়ে ভাল লাগিলে আৰু কিবা এটা আপোনাৰ আশীৰ্বাদত হয় দাদা ক'ত থাকো মই ভাড়া চালিত থাকোঁ দাদা ঠিক আছে মই তালৈ আহিবি এবাৰ অঁ দাদা মানে আপোনালোক কথা পাতি কিবা ভয় ভয় লাগি আছে অকণমান মই মানুহে কোনে ভয় ক মই সাধাৰণ মানুহ তথাপিতো মানে আমাৰ কাৰণে আপুনি বহুত বেলেগ জুবিন দা মোৰ এতিয়াও বিশ্বাস হোৱা নাই মানুহ ভাই মানুহ হিচাপত থাক অঁ
আৰু দাদা নতুন চিনেমা কেতিয়ালৈকে আহিব আমাক মানে কেতিয়াবা পাৰিলে চান্স দিবচোন মন আছে অকণমান আপোনালোক কাম কৰিবৰ কাৰণে চাব লাগিব তেনেকে কৈ দিব নোৱাৰো মই ঠিক আছে হ'ব দে মই ষ্টুডিঅ' আছো অঁ ঠিক আছে দাদা হ'ব ভাই বিশ্বাস হোৱা নাই কি হ'ব দিলছে কৈছোঁ ভাই বহুত ডাঙৰটো এটা বস্তু মোক মানে যে দিলি দেবে কি ভাই অলপো বিশ্বাস হোৱা নাই আমি জুবিন দাৰ কেমেৰা অন আছে নে অঁ অলপো বিশ্বাস হোৱা নাই বুকু তোৰ কিবা ক'ব লগা আছে নেকি লাষ্ট এটা ফোন এটা কৰিম কৰি কিনে আমি কথা নাপাতো কাৰণ ভিডিঅ'টো যদি দিব পাৰি দিম যদি মানা কৰে নেদাওঁ আৰু চাওঁ কি হয় কি নহয় পাছততো সুধিছোঁ কৰ একবাৰ ফোন কৰ একবাৰ এটা কাম কৰ তোৰ বোলে আকৌ পৰহি জন্মদিন তই একবাৰ দাদাক মাতি চাব পাৰ আহি যাব দাদা কিন্তু আকৌ সেই নাই আহিম বুলি আহি যাব পাৰে নে নহয় ঠিক আছে বাৰু ফোন কৰিছোঁ চাওঁ কি হয় বাৰু ধৰিলেই ধৰা একবাৰ ধৰা নাই বাৰু কৰিলোঁ আৰু একবাৰ চাওঁ ৰচোন কি হয় অঁ দাদা মই এটা কথা ক'ব মানে ৰৈ গ'ল কি আছে বেয়া নাপাব আপুনি ব্যস্ত আছে তথাপিও ফোন কৰিলোঁ এই লৈছোঁ কথা কিবা এটা কৈ মানে লগৰটো কওকচোন দাদা হা মানে মোৰ পৰহি জন্মদিন আচ্ছা যদি এপাক যদি আপুনি আমাৰ পিনে আহে মোৰ ভাল লাগিলহেঁতেন আৰু আপোনাৰ মানে অহাটো বিচাৰোঁ বাৰু মানে বুজিছেনে চাই লওক সেইটো বস্তু মই এইকেইদিন মই পুৰা বিজি আছো স্কুল লিখি আছো চিনেমা শ্বুটিং চলি আছে মই তেনেকে যাব নোৱাৰিম চাগে হ'ব বাৰু আশীৰ্বাদ হ'লেও দিব আপুনি আহিব নোৱাৰিলেও বিপদ আছে আগুৱাই যা পঢ়ি থাক চব কাম কৰিছে হয় দাদা হয় আৰু ঠিক আছে হ'ব আপোনাৰ তাত ষ্টুডিঅ'ত গৈছিলোঁ কিন্তু মানে এবাৰ চিকিউৰিটি সোমাব নিদিলে আপোনাক লগ পাব বহুত মন আছিল ঠিক আছে আহিবি এবাৰ আপুনি কেতিয়ামান থাকিব মানে গ'লে মানে সোমাব নিদিয়ে দেখোন আমাক কোনে সোমাব নিদিয়ে চিকিউৰিটিয়ে কয় কি এতিয়া দাদা ব্যস্ত আছে সোমাব নালাগে মানে বহুত দিন গ'লোঁ 10-15 দিন গৈছোঁ কিন্তু আজি মই থাকিম গেটত আজি মেছেজ এটা কৰিবি খালি অঁ আপুনি এইটো নাম্বাৰতে কৰিম নেকি দাদা ঠিক আছে অঁ ঠিক আছে ঠিক আছে দেখিছে জহখিনিও কৰি দিলোঁ ভাই এইটো ভিডিঅ' আপলোড দিব পাৰিম কিন্তু ন তোৰ একো প্ৰব্লেম নাই মোৰ প্ৰব্লেম নাই অন হৈছে ন আমিনুল্লাহ তো ৰাইজ এইটো একদম ভিডিঅ' একদম ফুটেজ আমি একো ইমান ছেটআপ টেটআপ কৰি থকা নাই মাইক চাইক চাইডলৈকে দিছোঁ আজি কাৰণ আজি ভইচটো মেইন আজি অডিঅ' মেইন নে কি ধৰণৰ আজি ভিডিঅ' ইম্পৰ্টেণ্ট নহয় কোৱালিটি ইম্পৰ্টেণ্ট নহয় আজি অডিঅ' ইম্পৰ্টেণ্ট জুবিন দালত তই কৈ তই এজ এ ফেন কেনেকুৱা লাগছে তই কওঁ তোৰ মই বহুত ভাল লাগিছে দিলছে কৈছোঁ বহুত ভাল লাগিছে বেছি চকু দেখি গম পাই তাৰ মানে মোৰ বুকুখনত যিটো ধপধপনি হৈ আছে না মানে মই নিজে ফিল কৰিছোঁ মই কিমান মানে ভাল পাওঁ জুবিন দাক সেইটো বস্তু আৰু মানে থাকে ন কিছুমান মানে একদম পাগল ফেন থাকে ভাল আমিও পাওঁ আপুনিও পায় চবেই ভাল পায় জুবিন দাক বেয়া পোৱা মানুহ নায়ে থাকে দুই এটাৰ বাহিৰে কিন্তু মানে কিছুমান থাকে ন একদম মানে হাৰ্টৰ পৰা সেইটো থাকে ফিলটো থাকে চ' ভাল লাগে কথা পাতি বাকী আমিনুল্লাহ ঠিক আছে না আমি যি 3-4 মিনিট কথা পাতিলোঁ মাত্ৰ সেইটো কিন্তু জুবিন দা নাছিল মানে বুজা নাই তই যি মাত্ৰ কথা পাতিলি মই যি কথা পাতিলোঁ সেইটো আমাৰ জুনিয়ৰ জুবিন আছিল মাধৱ বেয়া নাপাবি ভাই এই ফাল্টুমি নকবি না সঁচাই মই নিজে বস্তু বুজিছোঁ নেকি মনটো ভাল লাগিছিল জুবিন দা বুলি নাই মন একো নাই সেইটো তোৰ লগত আজি প্ৰেংক গ'ল মই ভাষা নাই কিন্তু ক'বা তেতিয়া গম পাইছে না আৰে তোৰ কেনেকুৱা অৰিজিনেল যেন লাগছে নে কি কৰিছে গমে মই নিজে গম পোৱা নাই হাৰ্টবিট কি হৈছে মোৰ তাৰ হেৰি কিন্তু দেখি বেয়া লাগছে এতিয়া পুৰা থাপ 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 মাৰি আছে কিন্তু মানে কি ফাল্টু পাইছা নেকি নাই মানে মোৰ আজি এটা চেলেঞ্জ আছিল যে বছৰৰ প্ৰত্যেকটা বছৰতে ফ্ৰেণ্ডৰ লগত এটা প্ৰেংক কৰিব লাগে মই মাধৱৰ সহায় ল'লোঁ আমাৰ ইমান আপাৰ আচামৰ মই তাৰপৰা এইকাৰণে আহিছিলোঁ নেকি ফটোমি কৰিবৰ কাৰণে ক'তো কৈছোন পাই হাতৰ চাৰিআলিৰ পৰা 18 কিলোমিটাৰমান আমাৰ এটালৈকে আছেহি চৰি ভাই উপায় নাই মই বাৰ্থডেটো মাতছোঁ গম পাইছা তই ফাল্টু কৰি থাকা ভিডিঅ'টো যোনটো লগৰ ছোৱালী চাই কিনে তোক জোকাব মানে বেল বললোঁ মই উপায় নাই কি কৰিব অলপ ভালকৈ দে সেইটো একদম ভিডিঅ'টো আছিল মই সেনেকৈ একদম চিম্পল বনাইছোঁ আজি যাতে প্ৰেংকটো ছাকচেছফুলি কৰিব পাৰোঁ মা কৈছোঁ মই বেয়া খং উঠি তোৰ ওপৰত গম পাইছা না চৰি একো নাই ভাই কি হৈছে ফিলটো পালে না জুবিন দাৰ লগত একদিন নিশ্চয় ছাকচেছফুলি চিয়ৰলি এদিন জুবিন ধোকা পালোঁ ধোকা নাই মই তোক প্ৰমিছ কৰিছোঁ একদিন জুবিন তাতে যাই কিনে একেলগে ভিডিঅ' বনাওঁ হ'ব না
100% মই কাণত ধৰি কৈছোঁ হ'ব বেয়া লাগছে মোৰো বেয়া লাগছে কিন্তু উপায় নাই হা শিলুৰ ৰেখা মই 100% কৰি দেখাম তোক লৈ যাম হ'ব ঠিক আছে মোৰ কাৰণে সঁচাকৈ বেয়া লাগিছিলে তোৰ কাৰণে মোৰ খং উঠিছে মেইনলি মই তাৰ পৰা আছোঁ কিন্তু ফাল্টুমি কৰিব আনিছিলোঁ ভাই একদম মই কি ক'ম আৰু এইটোতো মোৰ চেলেঞ্জ আছিল প্ৰেংক কৰাটো উপায় নাই মোৰ সন্মুখতো ইয়াতে বহি আছে মই এটা মানুহক আজি কোৱা নাই এটা মানুহক কাৰণ চবেই জুবিন দাক ভাল পায় আমি চব ধৰি গৈছোঁ কি হ'ল মই এটা সঁচাকৈ হাঁহিম না কান্দি মই নিজে ফিল কৰিছোঁ মানে বস্তু বাকী এতিয়া পুনৰ বেক টু এটা ব্লগিং ফৰ্মলৈকে আহিছোঁ এতিয়া মই এটা কাম কৰোঁ আমাৰ মাধৱক থেংক ইউ এটা দিওঁ মাধৱ হেল্ল' এই ভাই পাৰফেক্ট ভইচ বহুত বেছি ভাল লাগিল দে সঁচা কথা তোমাৰ লগত নৰ্মেলি কথা পাতি থাকিলেও মানে জুবিন দা টাইপ লাগি থাকে কিন্তু অৰিজিনেল ভইচটো জুবিন দা টাইপ লাগি থাকে খাতাৰনাক বাকী তুমি কৈ কেনেকুৱা লাগিল তোমাৰ হা হা আৰু থেংক ইউ দে ভাই বহুত বহুত ধন্যবাদ তুমি এইখিনি সময় মিলাই কিনে দিলা ঠিক আছে ভাই লাইটটো গুচি গৈছে ভাই বাকী সি মানে গম পাওঁ মই তাৰ অলপ মনটো অলপ হ'লেতো বেয়া লাগছি গম পাওঁ কিন্তু মানে চাওক এতিয়া প্ৰথম কথা হ'ল আপোনালোকৰ ৰিকুৱেষ্ট চবতকৈ ইম্পৰ্টেণ্ট বন্ধুতকৈও ইম্পৰ্টেণ্ট আপোনালোকৰ ৰিকুৱেষ্টটো চ' আৰু নেক্সট বছৰ নতুন এটা এনেকুৱা ধৰণৰ প্ৰেংক আহিব যিটো আৰু বেলেগৰ লগত কৰিম আমি অলপমান চবে মোক বেয়া জকাই আছে কি মাল তই বোলে চালা এতিয়া মই এটা প্ৰব্লেম হ'ল কোনো বিশ্বাস কৰিব নহয় যদি মই নেক্সট টাইম যদি কম কাৰোবাক ধৰি লওক কওঁ যে জুবিন দাৰ কথা পাতে যদি অৰিজিনেলো হয় হাই কুকুৰ কৈ দিব ভাই কোনোবাই বাকী নতুনকৈ এইবিলাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক তেতিয়া লাইটটো গৈছে কাৰণে এইখিনি ক্লিপ নতুনকৈ ল'লোঁ আৰু সেইখিনিয়ে বাকী 1 লাখ সোনকালে কৰিব লাগে তাৰপিছত আমি আপোনালোক দেখাই আছোঁ বেলেগ বিভিন্ন কাৰোবাৰ বাই বাই গাইছ বাই বাই